এই গাইছ কি খবৰ? মই হলি ঘুমিয়ে উঠা নাই। গুড মৰ্ণিংটো আগে দিছোঁ। আজি আকৌ সোমবাৰ যি শাওনৰ দ্বিতীয়টো সোমবাৰ, সেইকাৰণে পুৱায়ে উঠছোঁ। পুৱায়ে উঠি একে কাম বন কৰি মুখতে ব্ৰাছডাল লৈ পেলাই বাটেদি একবাৰ গৈছোঁ। বৰষুণ দি আছে যি একদম মানে কৈছোঁ নহয়। আজি আকৌ ভিডিঅ'টো ভাবছোঁ কি একবাৰ দৰঙীয়াও বনাম, মানে এটা কামৰূপীও থাকব মিক্স। একে গা চা ধুই আহি পেলাই এইয়া মন্দিৰত মানে কি আজি যিহেতু মানে শাওনৰ দ্বিতীয়টো সোমবাৰ, শাওনৰ মানে সোমবাৰকেইটা পালিম বুলি ভাবছোঁৱে। সেইকাৰণে শিৱ বাবাৰ ওচৰত যাম বুলি ভাবছোঁ। সেইকাৰণে যাব ওলাইছে। বৰষুণো পৰি আছে অলপ অলপকৈ। গা চা ধুই পেলাই ৰেডি হৈ লৈছোঁ। মই বোলো যাওঁ শিৱ বাবাক কি ক'ম আৰু প্ৰাৰ্থনা কৰোঁ মিনি কৰোঁ, আমাক দেখোন নাচায়ে চকু মেলি। তাকে আৰু মোৰ আৰু কেমেৰা ধৰাও মানুহ নাই। যি পাৰোঁ অলপ অলপকৈ ভিডিঅ' কৰি থৈ দিওঁ কিন্তু দিবাহে নহয় মই ইমান উঠীয়া। আৰু চাওকচোন ছাতিখোৰ মই দিছোঁ উল্টাকৈ, সিহঁতে দিছে পাল্টাকৈ। নক'ব ইয়াতে শংকৰী মানুহ গটাই। সেইগিলা চকু কৰি নাথকিব দেই গাইছ। আৰু ছাতি তাতি দি পেলাই ওলাই আহিলোঁ। এই মোৰ আৰু এতিয়া শিৱলিংগত চাউল দিয়া এইটো আগৰ পৰাই নিয়ম। দেৱাই বেছিভাগ মনত থাকিলি, মনত নাথাকিলি নাই তাৰপিছত চাউল তাউল ফুল চুল দিলোঁ, দি পেলাই গাখীৰ চাখীৰ ঢালিলোঁ। ঢালি পেলাই গোটাই কৈছোঁ বোলে মোক একদম ভালকৈ চাবি বেমাৰ আজাৰৰ পৰা যাতে মুক্তি দেখা বুলি। গাখীৰ চাখীৰ ঢালিলোঁ, ঢালি পেলাই আকৌ ঘৰলৈকে আহি আকৌ এক ঠাইত যাম নহয়। একে মনটো বহুত ভাল লাগি আছে মোৰ। তাৰপিছত এই ঘৰমুৱা হ'লোঁ, হৈ পেলাই আকৌ এতিয়া এক ঠাইত যাম, ফেশ্বন শ্ব' দিম এয়া ফেশ্বন শ্ব' দিব আহিছোঁ। আহি পেলাই চাই আছোঁ কেনেকৈ যাম, কেনেকৈ ভাল লাগব, চুলি তুলি মেলি যাওঁ নে বান্ধি যাওঁ বুলি ভাবি আছোঁ। তাৰপিছত এয়া ৰেডি হৈছোঁ, হৈ পেলাই আকৌ একবাৰ বাটত ওলাওঁ, একবাৰ ঘৰত আহোঁ, এনেকৈ আছোঁ। মানে সিহঁতৰ হোৱা নাই আকৌ, যাৰ লগত যাম মই সিহঁতৰ আকৌ হোৱা নাই। নহ'লে হ'ল কিবাকৈ হৈ পেলাই আহিলোঁ। এইখন আকৌ মই পঢ়া স্কুলখন। তাকে আকৌ চাই আহি আছোঁ এতিয়া যদি পঢ়লোঁ হয় কিমান আপা লাইন মাৰিব পাৰিলোঁ হয় বুলি। এয়া আকৌ চুলিকেইডাল উৰি উৰি যাই আছে। তাকে আকৌ কেমেৰাটো ওলাব ওলাইছিল লাগে। এয়া মিৰ্জাৰ চকত ফল মূল কিনোতে আকৌ অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ। মই আকৌ পাহাৰোৱে ভিডিঅ' কৰিব পাহৰিছিলোঁৱে। এয়া আকৌ সেউজীয়া গছ বন দেখা পাইহে ভিডিঅ' কৰিছোঁ। কি ধুনীয়া নহয়নে? এই যে এই মাইনাটো যে দেখছা, এইটো আকৌ এই যাৰ লগত গৈছোঁ সিহঁতৰে আকৌ দাদাটোৰ চলি। ইমান কথা কৈ বহুত ভাল লাগছি মই সেইকাৰণে ভিডিঅ'খিনি কৰি ৰাখিছোঁ। এয়া আকৌ আহি পালোঁ আমি ভটাপাৰা মনসা মন্দিৰ। একে ইমান ধুনীয়া জেগা নহয়নে? আহিলে মোৰ যাবায়ে ঘৰলৈকে মনত নপৰে। ইমান ধুনীয়া চাইছোঁ।